কি খবৰ সকলো ভালে আছেনে যোৱাবাৰ ভিডিঅ'টোত আমি চিকাগো ফুৰিবলৈ আহিছিলোঁ নহয় জানো আহক এতিয়া মই আপোনালোকক লৈ যাওঁ চিকাগোৰ মিলেনিয়াম পাৰ্কৰ ফালে চাওক ইমান সুন্দৰ জেগাবোৰ আৰু জানে আমি খোজকাঢ়ি ঘূৰি ফুৰো আহক এতিয়া আমি পাৰ্কৰ ফালে যাওঁ চাওক বাহিৰৰ জেগাবোৰ ইমান সুন্দৰ ইমান পৰিপাটি সঁচা কথা ক'বলৈ গ'লে ইয়াৰ লিগেল চিষ্টেম আৰু ইয়াত থকা বাসিন্দাসকলৰ ওপৰত নিৰ্ভৰ কৰে নহয় জানো আহক এতিয়া মই আপোনালোকক লৈ যাওঁ হাৰিছ থিয়েটাৰৰ ফালে চাওক ইমান এটা সুন্দৰ পৰিৱেশ ইমান বেছি ভাল লাগিছে একদম মনত ফিলে হোৱা নাই যে আমাৰ এটা বছৰ বেয়াকৈ গ'ল তাকে কৈ জানে যেতিয়া আমি খুব বেয়া দিন আমাৰ জীৱনলৈ আহে তাৰপিছত ভাল লগাখিনি যেতিয়া আমাৰ জীৱনত আহি যায় সেই বেয়া লগাখিনি আমি পাহৰি যাওঁ নহয় জানো এয়াই হৈছে জীৱন আহক আমি এতিয়া আৰু আগলৈ যাওঁ এয়া হৈছে হাৰিছ থিয়েটাৰ এই থিয়েটাৰ অপেন হৈছিল 2003 8 নৱেম্বৰত আৰু ইয়াত 1499 লোকে বহি পাৰফৰ্মেঞ্চ এনজয় কৰিব পাৰে ইয়াত জেনেৰেলি আপোনাৰ মিউজিক ডান্স আৰু বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হয় আৰু বহুতো লোকে ইয়াত চাবলৈ আহে টাইম সুন্দৰকৈ এনজয় কৰে আৰু এই থিয়েটাৰ ডিজাইন কৰিছিল হেমন বেবী আৰ্কিটেক্টছে আহক এতিয়া মই আপোনালোকক লৈ যাম দ্য প্ৰাইড অফ ইণ্ডিয়াৰ ছাৰ অনিশ কাপুৰে ক্ৰিয়েট কৰা ক্লাউড গেটৰ ফালে কৈয়ে ভাল লাগে যে ইয়াৰ সৃষ্টিৰ মূলতে আছে এজন ইণ্ডিয়ান তেখেতৰ অৰিজিনেল ঘৰ হৈছে মুম্বাইত কিন্তু বৰ্তমান তেওঁলোক থাকে লণ্ডনত আৰু এই ক্লাউড গেট আৰম্ভ কৰিছিল 2004ত আৰু ইয়াক সম্পূৰ্ণ কৰিছিল 2006ত আৰু ইয়াক বনাবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল 168খন ষ্টিল প্লেট আৰু এই ক্লাউড গেটৰ আন এটা নাম হৈছে দ্য বিন এইকাৰণে কোৱা হয় কাৰণ ই দেখাত আমাৰ মটৰ মাহটোৰ দৰে আৰু জানে দ্য বিন এনেধৰণে ক্ৰিয়েট কৰিছে যেতিয়া ৱেডাৰ চেঞ্জ হয় তেতিয়া ইয়াৰ আকাৰো চেঞ্জ হৈ যায় চব ওখ ওখ বিল্ডিংছ আকাশ ইয়াৰ কাষত থকা সকলো পৰিৱেশ ইয়াত ৰিফ্লেক্ট হৈছে দেখিলে এনেকুৱা লগা নাইনে বাৰু ইয়াক তৈয়াৰ গ্লাছে কৰিছে নহয় সঁচা কথা ক'বলৈ গ'লে তেওঁলোকে ইমান নিখুঁতভাৱে তৈয়াৰ কৰিছে যে দেখাত গ্লাছৰ দৰে লাগে আহক এতিয়া মই আপোনালোকক লৈ যাওঁ ইয়াৰ কাষতে থকা ক্ৰাউন ফাউণ্টেইন দেখাবলৈ এয়া হৈছে এক পাব্লিক আৰ্ট ইয়াত আপোনাৰ আৰ্টিষ্টসকলৰ ফটো ভিডিঅ' আদি প্ৰদৰ্শন কৰা হয় আৰু ইয়াক ডিজাইন কৰিছিল 2004ত ৱামি প্লেনছা নামৰ এজন স্পেনিছ আৰ্টিষ্টে মই আপোনালোকক ক'বলৈকে পাহৰিছিলোঁ ইয়াত এটা পুলো আছে পুলটো অ'পেন হয় আপোনাৰ মে'ৰ মাহৰ পৰা আপোনাৰ অক্টোবৰ ভিতৰত কাৰণ ইয়াত ইমান বেছি ঠাণ্ডা পৰে আপোনাৰ পানী একদম বৰফ হৈ যায় কেনেকুৱা লাগিছে আপোনালোকৰ আজি জাৰ্ণিটো জনাব কিন্তু দেই চব ইমান বেছি ভাল লাগিছে ন মই জানে এনেকুৱা কিছুমান বস্তু দেখিলে সদায় ৰেকৰ্ড কৰি থৈ দিওঁ নিজৰো ভাল লাগে আৰু আপোনালোকক দেখায়ো ভাল লাগে আহক এতিয়া আমি যাওঁ চিকাগোৰ আৰ্ট ইনষ্টিটিউটৰ ফালে এয়া হৈছে আপোনাৰ চিকাগোৰ আৰ্ট মিউজিয়াম লগতে ফাইন আৰ্টছ স্কুল এই ইনষ্টিটিউট অ'পেন হৈছিল 1893 8 ডিচেম্বৰত আৰু এইবাৰ আমি ইয়াত আহি চোৱা নহ'ল তো নেক্সট বাৰ আমি যেতিয়া আহিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইখন হৈছে আৰ্ট ইনষ্টিটিউটৰ চাউথৰ ফালে থকা এখন গাৰ্ডেন ইয়াৰ নাম হৈছে চাউথ গাৰ্ডেন আহক আমি অকণমান গাৰ্ডেনখনো চাই আহোঁ আহক এতিয়া মই আপোনালোকক বেলেগ এফালে লৈ যাওঁ এইফালে আহি থাকোঁতে ধুনীয়া দৰা কইনা এহাল দেখা পালোঁ চাওকচোন কিমান সুন্দৰকৈ তেওঁলোকে টাইম স্পেণ্ড কৰিছে জানে এতিয়ালৈকে আমি যিমানবোৰ ঠাই চাই আহিলোঁ এই সকলোবোৰ জেগা ডাউন টাউন এৰিয়াতে আছে আগৰটো ভিডিঅ'ত যে দেখাইছিলোঁ সেয়াও আছিল ডাউন টাউন এয়াও হৈছে ডাউন টাউনখন কিমান ডাঙৰ দেখিছে আহক এতিয়া মই আপোনালোকক আৰু অকণমান আগলৈ লৈ যাওঁ
এয়া হৈছে আমেৰিকাৰ ফাৰ্ষ্ট প্ৰেছিডেণ্ট জৰ্জ ৱাশ্বিংটনৰ প্ৰতিমূৰ্তি। এয়া হৈছে বাকিংহাম ফাউণ্টেইন আৰু এই ফাউণ্টেইন আছে মিচিগান লেকৰ কাষত আৰু গ্ৰেণ্ড পাৰ্কত। আহক আমি ফাউণ্টেইনৰ ওচৰলৈ যাওঁ। আৰু এই ফাউণ্টেইন অ'পেন হৈছিল 1927ত আৰু ই হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ ফাউণ্টেইনৰ ভিতৰৰ এটা। ইমান বেছি ভাল লাগিছে ন? তাকেতো মোৰ যে চাই থাকিবলৈকে মন যায় গম পায়। মই কিন্তু আকৌ এবাৰ আহিম ইয়ালৈ জানে, বহুত সময় বহি থাকিম আহি পেলাই। অঁ, মই আপোনালোকক ক'বলৈ পাহৰিছিলোঁৱেই, আপোনাৰ পেৰিছত ছেইম এটা আপোনাৰ ফাউণ্টেইন আছে, তাৰ নাম হৈছে পেলেচ অফ ভাৰ্চালিছ আৰু সেই পেলেচৰ আৰ্হিতে এই ফাউণ্টেইন বনোৱা হৈছে। সেয়া হৈছে মিচিগান লেক। আহক আমি মিচিগান লেকৰ কাষলৈ যাওঁ। আপোনালোকে জানেনে বাৰু এই লেক আৰম্ভ হৈছে আমি যিখন জেগাত থাকোঁ সেইখনৰ নাম হৈছে মিচিগান, তাৰ পৰাই এই লেকখন আৰম্ভ হৈছে। মই আপোনালোকক এই মিচিগান লেকৰ বিষয়ে নেক্সট ভিডিঅ'ত কৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত মই আপোনালোকক লৈ যাম চিকাগোৰ বেলেগ এখন ঠাইলৈ। কেনেকুৱা পালে আজি ভিডিঅ'টো চাই কেনে পালে জনাব আৰু আপোনালোকৰ দিহা পৰামৰ্শ দিব। যদিহে কিবা ভুল ত্ৰুটি দেখা পাইছে আঙুলিয়াই দিব বুলি আশা থাকিল। শেষত কৈ যাওঁ, ভালে থাকক, কুশলে থাকক আৰু হাঁহি থাকক। ধন্যবাদ।